হেল্ল' গাইজ, আজি পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই সীমা গগৈয়ে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালেই। আজি আমি ওলাই আহিছোঁ বাৰেচহৰ ভাওনাৰ শোভাযাত্ৰা আছে। আজি 6 মাৰ্চ, 5 বছৰ প্ৰত্যেক 5 বছৰ মূৰে মূৰে পতা হয় আৰু এইবছৰ মই ইয়াত নতুনকৈ পাইছোঁ, যিহেতু ইমান নাজানো কি কাৰণে পতা হয় বা কি। সেইকাৰণে এতিয়া আমি ওলাই আহিছোঁ দুইটা। হাই কৈ দিয়া। আৰু আপোনালোকক শোভাযাত্ৰা দেখুৱাই আছোঁ, আগলৈ চাই থাকিব। আমি দুটা ওলাই আহিছোঁ, ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে জনাব। আমি এতিয়া লগৰজনে ৰখি আছে আৰু আহিব মানুহগৰাকীও, সেইকাৰণে ৰখি আছোঁ আমি দুটাই মিলি এইখিনিতে ঘৰৰ পৰা ওলাই আহি। এতিয়া ধৰক খোজকাঢ়ি আহিছোঁ, 1 কিলোমিটাৰমান খোজকাঢ়িব লাগিব বুলি কৈছে। 1 কিলোমিটাৰ নহয় চাগে ন? নহয়, ইমান আধা কিলোমিটাৰমান হ'ব। হাই ছেকেণ্ডেৰী স্কুলত বাইক থৈ আহিছে। এতিয়া এডোখৰ আমি খোজকাঢ়ি আহি আছোঁ আৰু এইফালে দুইজন পাইছোহি আৰু ধুনীয়াকৈ এইবিলাক ৰুই দিছে, ইমান ভাল লাগিছে। এইফালে মানুহ আহিছে শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈ আছে। বতাহ মাৰি আছে আৰু বতৰটো আজি বৰ এটা ভাল নহয়, সেইকাৰণে অলপ ডাৱৰীয়া হৈছে দেখি কিবা কোলা কোলা আহি গৈছে। গমেই নাপাওঁ, মানে ফটো পাইছোঁ। এনেকে খোলা নাম্বাৰ লিখি দিছে, 21খন খোলা আছে। এনেকে ইয়াত আছে মেইন মণ্ডপ আছে, মাজত আসন আছে, আসন ভাগ। আৰু এইফালে আহিছে সকলো জনজাতিৰ লোকে আহিছে। ইয়াত দেখিছে 2 নম্বৰ খোলা, এইফালে 3 নম্বৰ, এনেকৈ কৰি 21খন খোলা আছে। 5 নম্বৰ খোলাখন আমাৰ দেখুৱাই আছোঁ। বৰ্তা বহি আছে। কিমান ধুনীয়া লাগিছে, এটা সুন্দৰ পৰিৱেশ, বহুত সুন্দৰ পৰিৱেশ। অঁ, আপোনালোকে আহিব ভাওনা চাবলৈ। কাইলৈ আৰু পৰহিলৈ ভাওনা আছে। বাকী 9 তাৰিখে আহিব আমাৰ পাপন দা, মানে অংগৰাগ মহন্ত। এয়া বৰ্তা বহি আছে। নামটো কি খবৰ আপোনালোকৰ? এতিয়া ভণ্টিহঁতক লগ পাই গ'লো। এয়া নাই, আমি ভিডিঅ'কে কৰি লওঁ অলপ। আপুনি হেৰিটো কৰকচোন। গৈ উভতি আহিছে, কাৰণ বহুত দূৰ যোৱাৰ কাৰণে আমি নগ'লোঁ। আৰু এতিয়া আহি আছে, আপোনালোকে দেখিছে বাৰেচহৰ ভাওনাৰ শোভাযাত্ৰা। মানুহ অসংখ্য আহিছে, কৈছোঁ নহয়, গোটেই ৰাস্তা ভৰ্তি হৈ আছে। আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগে লগে বিশাল শোভাযাত্ৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে পবিত্ৰ পূজমালা ভাগ লগত লৈ এয়া অবিৰাম উত্তৰ গতিৰে তাৰে চহৰীয়া মহোৎসৱ উদযাপন কৰিবলৈ অকামোৰা পথাৰলৈ আহি আছে, আহি আছে, আহি আছে।
যাওঁতে চিজিল হৈ যায় কাৰণে আহোঁতে চবৰে ভাগৰ লাগে, সেইকাৰণে এতিয়া এয়া খেলি মেলি হৈ গৈছে পুৰা। মানে ক'ৰবাত ৰখি ৰখিও আহিছে মানুহবিলাক ভাগৰতে। গান কেমেৰাটো ইমান ভাল নাই দেই, একদম বাকবাছ। উভতি দিছোঁ মানে মানুহ আহিয়ে আছে, বহুত আছে পিছত আপোনালোকে চাই মেলি লাগিব। মোৰো মানে দেখাই হাত বিষাই যাব।
মেইন ইয়াত মণ্ডপ পাই গ'লহি শোভাযাত্ৰা কৰি আহি দেখিছে আহি শেষ হোৱাই নাই এফালেও আহি আছে এফালেও আহি আছে সকলোকে শুভেচ্ছা জনাইছো এই ক্ষেত্ৰত ৰাইজক অনুষ্ঠান থাকিবলৈ অত্যন্ত গৌৰৱ কৰিছো এয়া শোভাযাত্ৰাৰ পৰা আহি মেইন মণ্ডপ ভাগত এয়া দেখিছে আপোনালোকে গুণমালা আনি থৈছে গৈ ইয়াত শোভাযাত্ৰা কৰি সামৰণি পৰিছে সামৰণি মানে সম্পূৰ্ণ শেষ হোৱা নাই এতিয়ালৈকে আহিয়ে আছে মানুহ বহুত আপোনালোকে দেখিছে শোভাযাত্ৰা কৰিবলৈ যোৱা মানুহ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি পেলাইছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ